গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ ভালেই চাগে মই যেন আপোনালোকে এনেকৈ মৰম চেনেহ দি যাব আৰু আজি শিৱৰাত্ৰি হয় সকলোলৈ শিৱৰাত্ৰি শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান আছোঁ এই টেঙাখাটত মাহী ঘৰত অহা বহুত দিনেই হ'ল ভাইটিৰ বাৰ্থডে আছিলে জানুৱাৰী 25 তাৰিখে অহা মই আৰু বাৰ্থডে পাতিব নোৱাৰিলে ইহঁতৰ ঘৰৰ মানুহ ঢুকালে আৰু এতিয়া বেক বাৰ্থডে পাতিব ফেব্ৰুৱাৰী 25 তাৰিখে তেতিয়ালৈকে মোক থাকিব কৈছে আৰু মই এতিয়া ইয়াতে আছোঁ আৰু আপোনালোকক মই ভিডিঅ'বোৰ দি থাকিম ইয়াৰ পৰা আজি শিৱৰাত্ৰি যিহেতু মন্দিৰ যাম বুলি ভাবিছোঁ আৰু পিছত আপোনালোকক দেখাই আছোঁ আজি শিৱৰাত্ৰিৰ দিনা মই কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম ঠিক আছে চাই যাব আৰু মাহীহঁতৰ ঘৰ বনাইছে মই এয়া চিৰত উঠি বহি আছোঁ বনাই আছে ঘৰ বনাই আছে পূৰা ধুনীয়াকৈ মজাছে বনাই আছে আৰু পূৰা চট দিবৰ কাৰণে ঠিক ঠাক কৰি আছে এইবোৰ গোটেই গাত বাৰ কি পেলাই থৈছে বহি আছে আমাৰ পোৱালি ভাইটি পৰি গৈছেগৈ দেখিছেনে আৰু ইয়াৰ গাটো ভাল নাই বৰ চৰ্দি হৈ আছে এয়া ভাইটি আমাৰ ধুনু কিউট মাহীহঁতৰ ঘৰৰ পৰা অলপ ওলাই আহিছোঁ ৰাস্তা ফালে আৰু মাহীহঁতৰ ঘৰৰ ওচৰতে যিহেতু মন্দিৰ আছে ইয়াতে পাতিছে আমি সন্ধিয়া ইয়ালৈকে আহিম আৰু এতিয়া এনেই অলপ ওলাই আহিছোঁ ভাইটি আমনি কৰি আছে মই ওলাই ল'লোঁ মন্দিৰ যাবলৈ এয়া মেখেলা চাদৰ পিন্ধি কেনেকুৱা লাগিছে কমেণ্টত ক'ব আৰু কাপোৰযোৰ মোৰ নহয় মাহী হয় গোটেইযোৰ আৰু মই পিন্ধি লৈছোঁ অলপ ঢিলা ঢিলি হৈছে তথাপিতো হৈ গৈছে মেনেজ কৰি লৈছোঁ আৰু ভণ্টি আৰু মাহী ওলাই আছে আপোনালোকক মই দেখাই থাকিম ঠিক আছে ভিডিঅ'টো চাই যাব আৰু ভণ্টি কাপোৰ পিন্ধি হোৱাই নাই এতিয়ালৈকে কেইযোৰ চেঞ্জ কৰিছে মানে ঠিক নাই ওলাই হোৱাই নাই ঠিক আছে ওলাই হ'লে আপোনালোকক দেখাম ফাইনেলি ভণ্টি ওলাই ৰেডি এইফালে মাহী আৰু ভাইটি যাওঁতে নাই আমি যাওঁ বাই আইতা ঘৰত আছে আমি পালোঁগৈ মন্দিৰ আৰু মাহী বহিলেগৈ ওচৰত আৰু এতিয়া আশীৰ্বাদ দি আছে ভকতে মাহী ভাইটি ওচৰতে আছে আৰু আমি ছাইডতে বহি আছিলোঁ আৰু আন্ধাৰ দেখিছে আপোনালোকে আমি যাওঁতে আন্ধাৰেই হ'ল আৰু লাইট ফিটিং কৰি আছিলেহে হৰিনাম গাবলৈ ৰাতি হৰিনাম গাব তাত মাহীয়ে ধুনীয়াকৈ মন্দিৰ ভিতৰত চাকিকেইখন ঠিক কৰি আছিলে আৰু ভাইটিৰ লগত ভকতজনে কথা পাতি আছে আমি মন্দিৰৰ পৰা সোনকালে গুচি আহিলোঁ আৰু এই গোটেই তিনিজনী আহি গ'লোঁ ফুট আৰু ৰছী পিন্ধি আৰু এতিয়া ঠিক আছে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব